স্বাগতম জনাইছোঁ বড়োদৰা চেনেললৈ। আশা কৰোঁ সকলোৰে ভালে। মই বিশেষকৈ আজি ৰাতিপুৱাৰ পৰা মই একদম সময় পোৱা নাই। বিশেষকৈ মোৰ পান কাৰ্ডটো অলপ প্ৰব্লেম হৈ আছিলে, মানে নামটো ভুল হৈ আছিলে। আকৌ মই নতুনকৈ এপ্লাই কৰিছিলোঁ। এপ্লাই কৰোঁতে আজি আহিলে, অফিচলৈ মাতিলে। অফিচত গৈ পান কাৰ্ডটো আনিব লগা হ'ল। তাৰপিছত ভোটাৰ আইডিটোও তেনেকুৱা প্ৰব্লেম হৈ আছিলে, ভোটাৰ আইডিটোও ঠিক কৰিব লগা হ'ল। তেনেকৈ সকলোখিনি ডকুমেণ্ট প্ৰব্লেম হৈ আছিলে। তাৰপিছত বেংকত যাব লগা হ'ল, একাউণ্টটোৰ মানে KYC কিবা প্ৰব্লেম হৈ আছিলে, ফোনপে' অলপ প্ৰব্লেম হৈ আছিলে, সেইখিনি ঠিক কৰিব লগা হ'ল। সকলোখিনি কাম ক্লিয়াৰ কৰি এতিয়া অৱশেষত আহি পালোহি। প্ৰায় ঘৰত সোমালোঁ। ঘৰত সোমাই পেলাই অলপ ফ্ৰেছ হৈ পেলাই আহিলোঁ। আহি পেলাই লোকেশ্যনটো গমেই পাইছে, এইখিনি জেগাত মই আহোঁৱে, প্ৰায় আহি থাকোঁ। আহি পেলাই মানে বহোঁ। ঠিক তেনেকৈ কেৰেলাত থাকোঁতে আপোনালোকে জানে মই হয়তো সাগৰৰ পাৰত গৈ বহোঁগৈ। তো ইয়াতো মই ঠিক তেনেকুৱাই ইয়াত আহি বহোঁহি। ইয়াত বহুত ভাল লাগে বা বহুত মানুহ আহে। আজি বাৰু বিশেষকৈ তেনেকুৱা মানুহ নাই বা মিছেছকো লৈ অহা নাই আজি, কাৰণ তেওঁ ঘৰতে আছে। মই মোৰ নিজৰ কামত মানে ঘূৰি ফুৰিছিলোঁ ন। তাৰপিছত তেওঁ বোলো ঘৰতে থাকক, মই গৈ আহোঁগৈ। তো তেনেকৈ আহিলোঁ আৰু তেনেকৈ বিশেষ আজি মই আপোনালোকক সময় দিব পৰা নাই, কাৰণ ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পৰা এতিয়ালৈকে মই ৰেষ্টেই পোৱা নাই। গতিকে তেনেকুৱা ভিডিঅ'টো বনোৱা হেৰি নহয়, কিন্তু এটা কাৰণে ভাল লাগিছে যে ডকুমেণ্টখিনি ৰেডি হ'ল। আৰু বিশেষকৈ মোৰ পান কাৰ্ডটোক লৈ মোৰ এটা বহুত টেনশ্যন আছিলে, কাৰণ মই ইউটিউব চেনেলটোত মানে বিশেষকৈ জানেই পান কাৰ্ডটো নহ'লে ইউটিউবটো কোনো হেৰিয়ে নহয়। গতিকে ইউটিউব চেনেলটোৰ কাৰণে বিশেষকৈ মই পান কাৰ্ডখনৰ কাৰণে মই বহুত হাবাথুৰি খাই আছিলোঁ, বা পান কাৰ্ডখন এপ্লাই কৰাৰ দিনৰ পৰা মানে মোৰ দুবাৰ কেঞ্চেল হৈছে। তাৰপিছতহে মানে আকৌ 3 নম্বৰ বাৰত মই পান কাৰ্ডখন পাইছোঁ। মানে সেইফালে মোৰ মানে আপোনাৰ 1.5 মাহ 2 মাহ এনেই বেকাৰ গুচি গৈছে। তাৰ কাৰণে বহুতখিনি মই হেৰি কৰিব লগা হৈছে। গতিকে ইমানখিনি হেৰি হোৱাৰ পিছত মানে লাষ্টত কামখিনি হ'ল যে, তাৰ কাৰণে একদম বহুত মানে আনন্দ অনুভৱ কৰিছোঁ। আৰু 2 নম্বৰতে আজি বেংকৰ কামখিনিও হৈ গ'ল, সেইটো কাৰণে বহুত মানে ভাল লাগিলে। এটা কথা মই শুনিছোঁ মানে মই ৰাতিপুৱা এটা এইটো কি বুলি কয়, ইউটিউবত মানে এটা পালোঁ, ভিডিঅ' পালোঁ অগ্নিনাভ শিৱ মন্দিৰৰ ওপৰত। বিশেষকৈ মই আগতে আপোনালোকে জানেই মই অগ্নিনাভ শিৱ বাবাৰ ওপৰত মই তেনেকুৱা বহুতকেইটা ভিডিঅ' বনাইছিলোঁ, বিশ্বাস কৰা বা বিশ্বাস নকৰাক লৈ। আজি তেনেকুৱা এটা বিশ্বাস অবিশ্বাসৰ মানে এটা ভিডিঅ' মই পালোঁ। ভিডিঅ'টোত মানে আপোনালোকৰ এনেকুৱা আছিলে যে অগ্নিনাভ বাবাৰ নামত মানে টি-চাৰ্ট বিক্ৰী কৰা হৈ আছে, আৰু টি-চাৰ্ট মানে সেয়া টি-চাৰ্ট পিন্ধিলে বোলে মানে দিন ভাল হয়, ভগৱানে বোলে ভাল দিন আনে। তেনেকুৱা এটা মই ভিডিঅ' পাইছিলোঁ। বিশেষকৈ মই ভিডিঅ'টো পাইছোঁ এটা হেৰিয়াত পাইছোঁ, সেইটো কাৰণে সেইটোৰ ওপৰত মই কোনো ভিডিঅ' বনাবলৈ যোৱা নাই, বা সেইটোৰ ওপৰত মই ভিডিঅ' নবনাওঁ। এইটোৰ কাৰণে নবনাওঁ যে যেতিয়া মই আপোনাৰ যাম অগ্নিনাভ অহা বিহুৰ পিছত মই অগ্নিনাভ শিৱ মন্দিৰত গৈ আছোঁ। আৰু যেতিয়া যাম তেতিয়া মই তাৰ ওপৰত কি সত্য কি অসত্য সকলোখিনি মই নিজে ভিডিঅ' কৰি আনিম। গতিকে তেতিয়ালৈকে মই সেইটো বিষয়ক লৈ মই একো মাত নামাতোঁ। গতিকে মই যিখিনি কৰিছোঁ বা যিখিনি জানিছোঁ সেইখিনি মই আগতে কৈছিলোঁ, বা এতিয়া মই নজনাকৈ বা বেলেগ এটা ভিডিঅ'ৰ ওপৰত মই কৰি পেলাই তেনেকৈ কোনো ভিডিঅ' নবনাওঁ। গতিকে সবিশেষ গম পাম, তাৰপিছত একো নজনাকৈ এটা ভিডিঅ' বনাই দিয়াটো বহুত মূৰ্খামি কাম হ'ব ন। গতিকে সকলো জনা শুনাৰ পিছত, সকলো নিজৰ চকুৱে দেখাৰ পিছত তেতিয়া মই ভিডিঅ'টো বনাম। এইটো যোনটো লোকেশ্যনটো দেখিছে, এইটো লোকেশ্যন মোৰ বহুত প্ৰিয়, আপোনালোকে গম পাইছে। মই ইয়াত আহোঁ, আজিৰ আগতো মই আহিছোঁ ইয়াত, কেইবাবাৰো আহিছোঁ, কেইবাটাও ভিডিঅ' বনাইছোঁ ইয়াত। গতিকে এই জেগাটো বহুত শান্ত পৰিৱেশ, বহুত ঠাণ্ডা পৰিৱেশ। ইয়াৰ বিষয়ে মোৰ ইয়াত বহি মোৰ বহুত ভাল লাগে। যে তেনেকৈ নহয়, বা মেইন কথা মই ইয়াত এটা বস্তু মই জমনি পাওঁ। ইয়াত বহুত হাজাৰ বান্দৰ আছে, তাৰপিছতে কুকুৰ আছে। বান্দৰবিলাকে কি কয়, কুকুৰকেইটাক জোকাই দিয়ে আৰু বান্দৰকেইটা গছত উঠি যায়। ঠিক তেনেকুৱা এটা ইয়াত বহি আছে। এইটো মোৰ ক'লে, মই তেনেকুৱা এটা ৰিলছো দিছিলোঁ বান্দৰৰ। গতিকে ভাল লাগে কিবা এটা, তেওঁ অকলশৰে আহি পেলাই কিবা এটা ভাল অনুভৱ হয় ইয়াত আহি। গতিকে মনটো মোৰ বহুত ভাল লাগে ইয়াত আহি। ইয়াৰ ওচৰে পাঁজৰে যিখিনি মানুহ আছে তেওঁলোকো আহে ইয়াত, অকল মই বুলি নহয়, ইয়াত বহুত আহে, বহুত কাপলছ আহে, বহুত বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড আহি ইয়াত বহি থাকে, তেনেকুৱা আছে। বেক চাইডে মই জুম কৰি নেদেখাওঁ, কিন্তু আপোনালোকে এনেকৈ দেখিছে, এই ওপৰত বহি আছে বহুত। গতিকে ইয়াত এই পৰিৱেশটো বহুত সুন্দৰ পৰিৱেশ হয়। গতিকে মোৰ ওচৰে পাঁজৰে যিখিনি আছে আহি পেলাই ইয়াত এবাৰ বহি চাব, বহিলে গম পাব। আৰু জেগাখিনিৰ নাম এইটো কাৰণেই কোৱা নাই যে চাওঁ, আপোনালোকেতো মোৰ ভিডিঅ' চাই থাকে, কোনে কোনে জেগাখিনি চিনি পাইছে কমেণ্টত কিন্তু জনাব।
মই একেবাৰে ভালকৈ দেখাই দিছোঁ, খালি জেগাডোখৰ নামটো আপোনালোকে কমেণ্টত কোনে চিনি পাইছে কোনে চিনি পোৱা নাই কমেণ্ট কৰি জনাব। আৰু বিশেষকৈ আজি মই সেই কামখিনিৰ কাৰণে মই আপোনালোকক মানে একো ভিডিঅ' দিব পৰা নাছিলোঁ, আৰু আজি বিশেষকৈ মই বেলেগত ক'তো যোৱা নাই আজি ভিডিঅ'টো বনাবৰ কাৰণে। আৰু নেক্সট কালিৰ ভিডিঅ'ত মই আপোনালোকক সবিশেষ জনাম, গতিকে আজি ভিডিঅ' বেছি দীঘল নকৰোঁ। মই জাষ্ট মানে মোৰ কামখিনি কৰি পেলাই এইফালে ওলাই আহিলোঁ, আহি পেলাই জাষ্ট মই মানে এটা আপোনালোকক মানে হেৰিখিনি মানে দেখুৱালোঁ। আৰু 2 নম্বৰ কথা হ'ল, মই যোনটো অগ্নিনাভ বাবাৰ ওপৰত ভিডিঅ' মই যোনটো কথা কৈছোঁ যে টি চাৰ্ট বিক্ৰী হৈ আছে, নিপিন্ধিলে বা পিন্ধিলে কি হ'ব নিপিন্ধিলে কি হ'ব, সেইটোৰ ওপৰত মই এতিয়া ভিডিঅ' একো নবনাওঁ, কাৰণ যেতিয়া মই সবিশেষ তথ্য পাম তাৰপিছতহে ভিডিঅ' বনাম, বা মই নিজে যাম তেতিয়া মই তথ্য লৈ পেলাইহে ভিডিঅ' বনাম। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে, আৰু অন্য এটা ভিডিঅ'ত মই লগ পাম, তেতিয়ালৈকে বাই বাই। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে জানেই, মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু লাইক কমেণ্ট, মই জানো আপোনালোকে বহুত মৰম ভাল পোৱা দিয়ে মোক, আৰু সেইটো কাৰণে মই কৈছোঁ যেনে মানে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লাইক কৰি দিব, কমেণ্ট এটা কৰিব। বাই বাই।